নমস্কাৰ সকলোকে কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আহি আছোঁ আজি হাজো আহি আছোঁ হাজো হয়গ্ৰীব মন্দিৰ চাম আৰু তাতে পোৱামক্ক চাম আৰু মানে ভীমে ভাত খোৱা চৰিয়া আছে চাম কিমান দূৰ সম্ভৱ হয় মানে সুবিধা হয় নহয় চাই লওঁ আৰু তালৈ গৈ আছোঁ এবাৰ মই প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোককো দেখুৱাই দিম তেনেহ'লে ভিডিঅ'টো চাই থাকিব কমলা গোটেই কমলা 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 কেলেণ্ডাৰ মই কালি ভাবিছিলোৱে বৰমা মই ভাবিছিলোৱে কালি কেলেণ্ডাৰ হেৰি কথা বৰমা মই সুধিম বুলি ভাবিয়ে আছিলোঁ আপোনাৰ ভাল মনত পেলালে নাই অনাই নাই আজিকালি মানুহ শৰাইঘাট ৰণ স্মৃতি উদ্যান ৰাস্তাত মন্দিৰত ভিৰ দেখিছেনে লাইন পাতি আছে আমাৰ চনা মনটো বেয়া বহুত কিমান দেৰি লাগিব আমি এতিয়া পৰঠা খাব সোমাই আছোঁ পৰঠা খাই আগত যাম হয়নে এইখনৰ নামটো কি কুলহাটী কুলহাটী কুলেটি নে কুলহাটী 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 এইবোৰ জেগা আকৌ প্ৰথম দেখিছোঁ আগত পাৰ্কিং নাই সেইকাৰণে আমি অলপ এতিয়া খোজকাঢ়ি আহিছোঁ গাড়ী মানে আগতেই থৈ আহিছোঁ ভিতৰত সোমাবলৈ জেগা নাই সেইবিলাক ট্ৰেফিক দেখিছিলে এতিয়া জোতা খুলি ল'লোঁ আৰু হাত ভৰিবোৰ অকণমান তিয়াই ল'লোঁ এতিয়া মালা ল'বলৈ যাওঁ তুলসী মালাৰ অবিহনে ইয়াত মানে পূজা অসম্পূৰ্ণ বুলি কোৱা হয় কাৰণ আগতে কোনোবা এজন মুনিজনৰ নামটো মোৰ মনত নাই তুলসী নামেৰে এগৰাকী খুব ধুনীয়া কন্যা আছিল আৰু কোৱা মতে সেই কন্যাগৰাকীৰ মানে ৰূপত মুগ্ধ হৈ ভগৱান বিষ্ণুৱে তেওঁক বিয়া কৰাবলৈ খুব মানে কৰাব খুজিছিল তেতিয়া সেই তুলসী মায়ে ভগৱান বিষ্ণুক তুলসী মায়ে অভিশাপ দিছিল যে তুলসী পূজাৰ অবিহনে ভগৱান বিষ্ণুৱে কেতিয়াও মুক্তি নাপাব সেই সাপৰ পৰা তেতিয়াৰ পৰা ইয়াত তুলসী পূজা কৰা হয় আৰু ইয়াত তুলসী পূজা কৰিলে কোৱা হয় আমাৰ গাত ওলোৱা মানে আচিনা আৰু গাত হোৱা ঘাঁবিলাক মানে সোনকালে ভাল হৈ যায় প্ৰথমতে এয়া ওপৰৰ চিৰি এটাত উঠি যাব লাগিব বহুত ওপৰত হয় হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত মণি পৰ্বতত আৰু এই মন্দিৰৰ বহুতো ৰহস্য আছে হয় মানে হৈছে ঘোঁৰা আৰু গ্ৰীব মানে হৈছে ডিঙিৰ অংশ আৰু ইয়াত এটা সময়ত মুনিসকলে যজ্ঞ কৰিছিল আৰু ইয়াতে হয়াসুৰ নামেৰে এটা অসুৰো আছিল আৰু সেই অসুৰজনে মানে মুনিবিলাকৰ যজ্ঞ ভংগ কৰিছিল আৰু সেই অসুৰজনক বধ কৰিবৰ কাৰণে মুনিসকলে ভগৱান বিষ্ণুক আৰাধনা কৰিছিল আৰু ভগৱান বিষ্ণুৱে স্বয়ং উপস্থিত হৈছিল আৰু মুনিসকলে ভগৱান বিষ্ণুক সহায় কৰিবলৈ প্ৰাৰ্থনা কৰিছিল আৰু কৈছিল যে অসুৰজনক মাৰিব লাগে আৰু ভগৱান বিষ্ণুৱে হয়াসুৰৰ ৰূপ ধৰিয়ে সেই অসুৰজনৰ লগত যুদ্ধ কৰিছিল আৰু অসুৰজনে যেতিয়া গম পাইছিল যে সেয়া যুদ্ধ কৰাজন হৈছে ভগৱান বিষ্ণু তেতিয়া অসুৰে ভগৱানৰ ভৰিত ধৰিছিল আৰু কৈছিল যে আপুনিতো মোক মাৰিবই আৰু মৰাৰ আগতে মই এটা আপোনাৰ পৰা বৰ বিচাৰিছোঁ যে আপোনাৰ নামৰ আগত মোৰ নামটো যাতে ৰৈ যায় তেতিয়াৰ পৰা সেই হয়াসুৰ নামৰ পৰাই আহিল হয় আৰু গ্ৰীব মানে ডিঙিৰ অংশ আচলতে সেই অসুৰজন ঘোঁৰা আকৃতিৰ আছিলে সেইকাৰণে হয় আৰু গ্ৰীব হ'ল মই বিশেষকৈ নাজানো এইখিনি কথা কিন্তু যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ আগত কৈছোঁ যদি ভুল হৈছে মোক ক্ষমা কৰিব আৰু যদি কিবা ভুল হৈছে তেনেহ'লে মোক কি ভুল হৈছে কমেণ্ট কৰি প্লিজ জনাব আৰু আমি এতিয়া চাকিটো জ্বলালোঁ চাকিটো বাহিৰত জ্বলাবলৈ দিছে আৰু এয়া লাইন দেখিছেনে
এটা উল্টাকৈ ঘূৰিব নাপায় হেনো, এপাক ঘূৰিব লাগে মন্দিৰটো। সেইকাৰণে আমি ৰৈ আছোঁ আৰু বৰমা বহি বহি ভৰি বিষাইছে কাৰণে বহিবলৈ গৈছে। এইবাৰ কিবা খুৱাব এতিয়া? অঁ বুট খাবলৈ, বুট দিব। এইবোৰ এদাই হোৱাৰ পাছতহে দিব। অঁ চবকে নোখোৱাই। মোৰ লাইনত ৰৈ ৰৈ ভৰি বিষাই গ'লগৈ, প্ৰায় 1 ঘণ্টামান হ'ল মই ৰোৱা। হাজবেণ্ডে সলাই দিছে, হাজবেণ্ড ৰৈছেগৈ, আকৌ মই অকণমান জিৰাই লৈছোঁ ইয়াতে। এইখিনি এই দৌলটোতে মানুহ বহে, জিৰাই চেলফি লয়, এইখিনি আৰু। এয়া হৈছে প্ৰধান মন্দিৰৰ বাহিৰৰ অংশ। ৱালত খোদিত হৈ আছে লক্ষ্মী আৰু বিষ্ণু। আৰু আমি পূজা কৰি এতিয়া ওলাই আহিলোঁ আৰু নিৰ্মালী হিচাপে মালা দিয়ে আৰু সকলোৱে মালাবোৰ পিন্ধি পিন্ধি লয় আৰু। এতিয়া আমি আকৌ লক্ষ্মী পূজা কৰিবলৈ লক্ষী মন্দিৰত লাইন পাতি আছোঁ। এডাল চাওকচোন ধানেৰে কেনেদৰে বটি দিছে। এতিয়া আমি সকলো পূজা শেষ কৰি ওলাই আহিলোঁ, তললৈ নামি আহিছোঁ। এতিয়া আমি কাছ থকা পুখুৰীটোলৈ যাম কাছ চাবলৈ। মুড়িবিলাক খাইছেহি। এইটো চোৱা বেটা। এইটো শিলহে। अरे कछुआ আগতে আহিছিলে নে? মই দুবাৰ আহিছোঁ। আপুনি এবাৰতে দুবাৰ? এবাৰতে 3বাৰ। মোৰ যে ভৰিকেইটা বিষাই গ'ল, ইমান চিঞৰ। আইচক্ৰীম সোনা তুমি কি ল'লা? কোনটো ফ্লেভাৰ? ভেনিলা আৰু মোৰ এইটো। এইখন পোৱামক্কা গেটখন, কিন্তু আমাৰ যাবলৈ টাইম নহ'লে আৰু আহোঁতে নাৰ্চাৰীটো সোমাই আহিলোঁ, কিবাকিবি ফুল কেইটামানো লৈ আহিলোঁ। এটা 2200, এটা 2600। এটোত কিমান? हाँ কিমান এটোত? तो এটোত? तो 1800 है। ये तो दिया दाम जो है तो 1500 टका लगे। ऐसे दिया दाम जो है লৈ ল'লোঁ, কেনেকুৱা লাগিছে জনাব। আমাৰ 1 ঘণ্টামান হ'ল নে জামত ফচা। आराम से हो गल ठीक टाइम टिके हो जाता 653 557 पर कोशिश है আৰু কিমান সময় লাগিব? আমনি এঘণ্টা লাগিব আৰু এঘণ্টা বেছি লাগিব। এঘণ্টা বেছি লাগিব। এতিয়া 7টা বাজিব, আমি 8টা আগত গৈ নাপাওঁ বুজিছ, 8টাৰ পিছতে গৈ পাম। এতিয়া ঘৰ আহি পাইছোঁহি। কেনেকৈ গৈছিলোঁ আৰু কেনেকুৱা হৈ আহিছোঁ, অৱস্থাটো দেখিছে। অ' বেটা, আজি তোমাৰ তালৈ গৈ কেনেকুৱা লাগিলে কোৱাচোন? ভাল লাগিলে। ভাল লাগিলে?
কচুৱাকেইটা কেনেকুৱা লাগিলে তাত দৰ্শিত আছিলে দৰ্শিত অঁ তাৰ লগৰ ফ্ৰেণ্ড এটাকো লগ পালে হয় নাই আকৌ আজিৰ ভিডিঅ'টো চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব অঁ আৰু ঘড়ীটো দেখাই দিওঁ ঘড়ীটো না এইটো ঘড়ীটো হৰি না এইটো ভাল লাগিলে লৈ আহিলোঁ আৰু গধূলি ভাল লাগে হা মোৰ এইবোৰে ভাল লাগে আৰু এই কাপোৰ জাপিবলৈ আছে যাওঁতে দমাই থৈ যোৱা কাপোৰ